নমস্কাৰ, মই ডিম্পল শৰ্মা। অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন অতি ব্যতিক্ৰমধৰ্মী নভেল, বৰ্ষাক্ত বি বৰুৱা। নামটো শুনি চাগে ভাবিছে, বৰ্ষাক্ত বি বৰুৱা। বি বৰুৱা এখন কলেজৰ নাম, আৰু অন্য উপন্যাসৰ দৰে এইখনো এখন টিপিকেল লাভ ষ্টৰী। তেনেকৈ যদি ভাবিছে একেবাৰেই ভুল। বৰ্ষাক্ত বি বৰুৱাৰ যোগেদি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন অতি ব্যতিক্ৰমধৰ্মী আৰু এক অনন্য এক শিহৰণ, য'ত আপোনালোকে উভতি যাব পাৰিব সেই অতীজৰ দিনবোৰলৈ, সেই কলেজ লাইফ, সেই হোষ্টেলৰ আড্ডা, সেই নাচ গান ধেমালি, সকলোখিনি আপোনালোকে বিচাৰি পাব বৰ্ষাক্ত বি বৰুৱাত। মনত পৰেনে আপোনালোকৰ সেই দিনবোৰ, য'ত আমাৰ কাৰণে বন্ধুত্বই জীৱন আছিলে? সেই বন্ধুত্ব, সেই প্ৰতিশ্ৰুতি, সেই দিনবোৰ, সোণোৱালী দিনবোৰ, কিমান যে সুখৰ দিন আছিল আমাৰ সেইবোৰ। মোৰ লগৰজনী আজি আহিবনে নাই, মোৰ সেই বন্ধুজন আজি আহিবনে নাই, আজি তেওঁক দেখা পামনে নাই এবাৰ, সেইবোৰ কথা ভাবিয়ে আমাৰ দিনবোৰ অতিবাহিত হৈছিল। কিন্তু এতিয়া জানো আমি পাৰিছোঁ সেইখিনি ৰাখি ধৰিব? নিশ্চয় নাই পাৰা। হাতত ফোন আছে, কিন্তু সময় নাই। মনত আছে, তথাপিও যেন বহু দূৰ। আমি সকলো থাকিও যেন হেৰুৱাই পেলাইছোঁ সেই বন্ধুত্ব, সেই প্ৰতিশ্ৰুতি, সেই দিনবোৰ। এই কিতাপখন পঢ়াৰ পিছত আপোনালোকৰ মনলৈ এই ভাৱটো এবাৰ হ'লেও আহিব যে ক'ত আমি হেৰুৱাই পেলাইছোঁ সেই বন্ধুত্ব, সেই প্ৰতিশ্ৰুতি, সেই আজীৱন যে আমি এক হৈ থকাৰ প্ৰতিশ্ৰুতিবোৰ ক'লৈ গ'ল? সেইবোৰ ভাবিলে আজিও মনটো বেয়া লাগে। এই কিতাপখন আপোনালোকে পঢ়াৰ পিছত পুনৰ এবাৰ সেই দিনবোৰলৈ উভতি যাব পাৰিব। যেনেদৰে আমাৰ জীৱনতো থাকে, ঠিক তেনেদৰে আমাৰ কলেজ বি বৰুৱাখনেও এক বিষাদপূৰ্ণ অভিজ্ঞতাৰ মাজেৰে পাৰ হৈছিল। আমি নিৰুপায় আছিলোঁ সেইটো সময়ত। আমি অকল চকুলো টুকিছিলোঁ। আমাৰ মৰমৰ বি বৰুৱা এটা সময়ত সম্পূৰ্ণৰূপে জুইত জাহ গৈছিল। আমি কান্দিছিলোঁ। আমি তাত থাকিও একো কৰিব পৰা নাছিলোঁ। এক বেদনাপূৰ্ণ পৰিৱেশ, নিৰুপায়, সকলো নিৰুপায়। চৌদিশে কেৱল জুই, জুই আৰু জুই। সেই দিন পাৰ হৈ আজি বি বৰুৱাই সগৌৰৱে থিয় হৈ আছে। আমাৰ এক মৰমৰ বি বৰুৱা, আমাৰ আটাইৰে গৌৰৱ বি বৰুৱা হৈ। আপোনালোকে জানিব খোজেনে সেই দিনবোৰ কেনেদৰে পাৰ হৈছিল? কিতাপখন এবাৰ পঢ়ি চাওক। ঘূৰি যাওঁ বলক সেই বেদনাপূৰ্ণ দিনবোৰলৈ। সুখৰ মাজতো দুখ, পৰাজয়ৰ পিছত জয়, আৰু সকলো শেষ হৈ যোৱাৰ পিছতো এক পুনৰ গজালি মেলা বি বৰুৱা। স্কুল বা কলেজৰ সন্মুখেৰে যেতিয়া আপুনি পাৰ হৈ যায়, তেতিয়া হয়তো প্ৰত্যেকখন স্কুল বা কলেজৰ আগত স্পীড ব্ৰেকাৰ দেখা পায়। সেই স্পীড ব্ৰেকাৰসমূহ কিয় দিয়া যায় বাৰু? যাতে আমি যান বাহনৰ গতি ৰোধ কৰিব পাৰোঁ। কিন্তু সেই স্পীড ব্ৰেকাৰ গুৱাহাটী স্কুল বা কলেজসমূহৰ সন্মুখত আৰম্ভণি কেতিয়া হৈছিলে গম পায়নে? হয়তো আপোনালোকে নাজানে। এই স্পীড ব্ৰেকাৰ নোহোৱাৰ কাৰণে এসময়ত যে কাৰোবাৰ প্ৰাণো গৈছিল, সেয়া হয়তো আপোনালোকে নাজানে। এই কিতাপখনৰ জৰিয়তে আপোনালোকে আৰু কিছুমান সত্য গম পাব যে কিছুমান আমাৰ এনেকুৱা ঘটনাই জোকাৰি থৈ গৈছে, যাৰ বাবে আমি ছাত্ৰ সমাজে বহুত ধৰণৰ পন্থা হাতত ল'বলগীয়া হৈছিল। যাৰ কাৰণে আমি কাৰোবাৰ হয়তো প্ৰাণ হেৰুৱালোঁ, কিন্তু অনাগত দিনবোৰত আমি শ শ ছাত্ৰীৰ তথা ছাত্ৰৰ জীৱন ৰক্ষা কৰিছোঁ। এই কিতাপখনৰ জৰিয়তে আপোনালোকক মই যিখিনি কথা ক'বলৈ ওলাইছোঁ, সেয়া মোৰ মনৰ কথাই নহয়, বহুতো সত্য ঘটনা তাত জড়িত হৈ আছে। এই লিখনিয়ে যদি আপোনালোকক আজি মই পুনৰ সেই দিনবোৰলৈ ঘূৰাই লৈ যাব পাৰোঁ, আপোনালোকক যদি অলপো স্পৰ্শ কৰিব পাৰে সেই বন্ধুত্ব, সেই জীৱন, সেই প্ৰেম, সেই দিনবোৰ, তেতিয়াহ'লে মই ভাবিম যে মোৰ এই লিখনি সাৰ্থক হৈছে। এই কিতাপখন পঢ়ি আপোনালোকে কেনেকুৱা পাৰে নিশ্চয়কৈ জনাব। মই অপেক্ষা কৰিম। আপোনালোকৰ মতামত মোৰ কাৰণে অতি মূল্যৱান। আশা কৰিছোঁ আপোনালোকে অতি মৰমেৰে আঁকোৱালি ল'ব। বৰ্ষাক্ত বি বৰুৱা অতি সোনকালে আহি আছে এমাজন যোগে, তথা গুৱাহাটী বুক ফেয়াৰ আহি আছে, তাততো আপোনালোকে পাবই। কিপ ব্লেছিং মি। থেংক ইউ।